চহৰৰ কৃষক বন্ধুসকল, অসম দেশ এখন কৃষি প্ৰধান দেশ। আমি খেতিয়কৰ ঘৰত জন্মগ্ৰহণ কৰিছোঁ, যিহেতু খেতি কৰিবই লাগিব। বেলি ফুলৰ গছৰ কিছু তথ্য দাঙি ধৰিম বুলি মই আজি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু মোৰ এইটো নতুন চেনেল হয়। যদি মোৰ চেনেলটো চাই ভাল পায়, মোৰ ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টা বাটনটো দবাই দিব। এইটো বেলি ফুল, এই কলি ওলাইছে, ফুলিবৰ হৈছে ৩-৪ দিনৰ ভিতৰত ই ফুলিব। ইয়াক ইংৰাজীত ছানফ্লাৱাৰ বুলি কয়। যিহেতু ফুল, ইয়াক আপোনালোকে ঘৰৰ চৌপাশতো লগাব পাৰে সৌন্দৰ্যৰ কাৰণে। আৰু ইয়াক সাধাৰণতে তেলৰ কাৰণে ব্যৱহাৰ কৰা হয়। মই মোৰ বাগানত 50ডালমান বেলি ফুল ৰুইছোঁ। আৰু যদি ইয়াৰ পৰা কিছু ফল পাওঁ, তেতিয়াহ'লে আগন্তুক বছৰত মই ব্যৱসায়িকভাৱে বেছিকৈ বহলাই কৰিম বুলি আশা কৰিছোঁ। আৰু আপোনালোকেও কৰিবা। ই সাধাৰণতে 20 কেঁচাৰ পৰা 3 মাহৰ ভিতৰত ইয়াৰ ফল হয়। মোৰ অকণমান দেৰিয়ে হ'ল এইবাৰ লগোৱাত। বাৰু এইবাৰ চেম্পলটো চাম আৰু অহা বছৰ নিজেও কৰিম আৰু আনকো কৰাৰ কাৰণে উৎসাহ জনাম। আৰু এই ফুলৰ খেতি কৰি নিজৰ লগতে উঠি অহা প্ৰজন্মকো আপোনালোকে শিক্ষা দিব পাৰিব। এইটো ভিডিঅ'ৰ পিছত পুনৰ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ কাৰণে আশা কৰি মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই। জয় আই অসম।